নমস্কাৰ বন্ধু বান্ধৱীসকল নৱতক ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ প্ৰথম দি খবৰ হৈছে ইউটিউবাৰ আশিষ চাঞ্চলানী আৰু এলি আব্ৰামৰ বিষয়ে। যোৱা ভিডিঅ'ত মই জনাইছিলোঁ যে ৰিচেণ্টলি আশিষ চাঞ্চলানীয়ে এলি আব্ৰামৰ লগত এখন ফটো আপলোড কৰিছিল আৰু ফটোখন দিয়াৰে পিছত বহুতে এলি আব্ৰামক ট্ৰল কৰিছিল। আশিষ চাঞ্চলানীয়ে ইনষ্টাগ্ৰামত লাইভ আহিছিল আৰু এলি আব্ৰামৰ এই ট্ৰলিঙৰ ওপৰত কিছু কথা কৈছিল। क्लिप तो मैं स्क्रीन दी दिसो আপোনালোকে এবাৰ চাই লওক। देखो गाइस जो भी हुआ सॉन्ग आया, you gave us so much love. Something happened on that day which shouldn't have happened. Trolls trolled Ellie and मुझे बहुत बुरा लगा. We had a chat about it, but Ellie super positive. She just wanted to concentrate on the song. But I told Ellie I have to address it. It was not cool, guys. I'll tell you why. Because this woman here, she's a very hard-working, a very respected, very spiritual, self-made woman, and I want you guys to respect her. हर क्या कोई भी लड़की, आपके पास कोई हक नहीं है किसी पे ये सब कमेंट्स करने का, and I don't support it. I'm sorry. ऐसे लोग जो मुझे फॉलो करते हैं, अगर आप ऐसी थिंकिंग रखते हो, प्लीज मुझे अनफॉलो कर दो, मुझे ऐसे फॉलोअर्स नहीं चाहिए। ओके, नेक्स्ट खबरটো হৈছে ইণ্ডিয়ান গভৰ্ণমেণ্টৰ বিষয়ে। ইণ্ডিয়ান গভৰ্ণমেণ্টে এটা নতুন ৰুল বনাইছে আৰু ৰুলটো হৈছে যে ষ্টাৰ্টআপৰ ওপৰত 3 বছৰৰ বাবে কোনো টেক্স নাথাকিব। তেতিয়াহ'লে যোনে যোনে নতুনকৈ ষ্টাৰ্টআপ ষ্টাৰ্ট কৰিম বুলি ভাবি আছে নিশ্চয় ষ্টাৰ্ট কৰক, কাৰণ 3 বছৰৰ বাবে টেক্স দিব নালাগে, যিহেতু বহুত ভাল কথা। এতিয়া নেক্সট খবৰটো হৈছে গুৱাহাটী ইউনিভাৰ্চিটিৰ BEd এক্সামৰ বিষয়ে। গুৱাহাটী ইউনিভাৰ্চিটিত ৰিচেণ্টলি অনুষ্ঠিত হৈ যোৱা BEd এণ্ট্ৰেন্স এক্সামত 96.58% এটেণ্ডেঞ্চ আছিল। BEd এণ্ট্ৰেন্স এক্সামত ইমান এটেণ্ডেঞ্চ দেখিবলৈ পোৱাটো গুৱাহাটী ইউনিভাৰ্চিটিৰ বাবে এটা ভাল খবৰ। নেক্সট খবৰটো হৈছে চীন দেশে আৰম্ভ কৰিলে সকলোতকৈ ডাঙৰ নদী বান্ধ, আৰু নদী বান্ধটো আৰম্ভ কৰিছে ভাৰতৰ পৰা মাত্ৰ 50 কিলোমিটাৰ দূৰত। এই বিষয়টোৰ ওপৰতে ৰিয়েক্ট কৰি ইউটিউবাৰ ডিম্পু বৰুৱাই তেওঁৰ ইনষ্টাগ্ৰাম ষ্টৰীত এটা আপডেট দিছে। আপডেটটো মই এবাৰ স্ক্ৰীনত দি দিছোঁ, আপোনালোকে এবাৰ চাই লওক। হে দোস্ত, চীন দেশে আৰম্ভ কৰিলে এই পৃথিৱীৰ সকলোতকৈ ডাঙৰ নদী বান্ধ জাষ্ট ভাৰতৰ পৰা 50 কিলোমিটাৰ দূৰত। তো ডিম্পু বৰুৱা চেনেলত মই এটা ভিডিঅ' দিছোঁ, A to Z ইনফৰমেশ্যন দিছোঁ, আপোনালোকে চাওক যে কেনেকুৱা হ'ব নদী বান্ধটো আৰু ভাৰতত অসমত কি হ'ব ব্ৰহ্মপুত্ৰ। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।